এই ধৰণৰ দুৰ্ব্যৱহাৰ অত্যাচাৰ অনিয়ম কৰি থাকে তেনেহলে আমি ৰুদ্ধ নহয়। আজি 8 দিনতকৈ বেছি হৈ গ'ল আমাৰ সকলোৰে মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ, কিন্তু এতিয়ালৈকে না শ্যামকানু মহন্তক এৰেষ্ট কৰা হ'ল না কিবা হ'ল। কোনোবাই জাষ্টিছৰ কাৰণে মাত মাতিব যায় তেওঁলোকক এৰেষ্ট কৰা হয়। ভিক্টৰ দা আৰু অজয় ফুকনে জুবিন দাৰ জাষ্টিছৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰ বাহিৰত প্ৰটেষ্ট কৰি আছিল, তাৰ পৰা তেওঁলোকক দুজনকে পুলিচে এৰেষ্ট কৰে। এজন লৰাইও ইয়াত কোনো ভাঙা নাই, মিছা কেছ জাপি দি তাতে ছোৱালীকো সহায় কৰিছে। মোৰ লগত আছে দুগৰাকীমান ভণ্টি, তেওঁলোকক গছ উঠা উচিত। শিক্ষাৰ এনেকুৱা পুলিচক ক'বলৈ লাজ লাগে যে আমি এনেকুৱা এখন দেশত থাকোঁ য'ত ফ্ৰীডম অফ স্পীচ এইটো জক হয়। ক'ত ফ্ৰীডম অফ স্পীচ আছে? কোনোবাই জুবিন দাৰ জাষ্টিছৰ কাৰণে প্ৰটেষ্ট কৰি আছে। জুবিন দা আমাৰ পৰা আঁতৰি যোৱাৰ এই নিউজটো শুনাৰ পিছত বহুত ল'ৰাই নিজৰ প্ৰাণ দি দিলে, যিটো এটা মানুহৰ প্ৰতি কিমান মৰম থাকিব লাগিব নিজৰ প্ৰাণ দিবলৈ। আৰু আমাৰ শেমলেছ পুলিচবিলাকে ইমানে শেমলেছ হয় য'ত ইন'চেণ্ট পাব্লিকবিলাকে জুবিন দাৰ কাৰণে ন্যায়ৰ কাৰণে প্ৰটেষ্ট কৰিব গৈছিল, সিহঁতৰ ওপৰত এনেকা অত্যাচাৰ কৰিছে। আপোনালোকক এটা ভিডিঅ' মই দেখাই আছো। কি হয়? ঘৰত আছো, কি কৰিবি? ঘৰত আছো, কিয় মাৰিব? ঘৰত আছো, কিয় কৰি আছে এনেকুৱা? এইবাৰতো কোনো ল'ৰাটো মূৰৰ পৰা তেজ ওলাই গৈছে। মোৰতো এইটো ভাবি এতিয়া ভয় লাগি আছে যে জুবিন দা জাষ্টিছ পাবনে নাই। মোৰ চৰকাৰলৈ প্ৰশ্ন এটাই যে যাক এৰেষ্ট কৰিব লাগে, যাক শাস্তি দিব লাগে, সিহঁতক শাস্তি নিদি সাধাৰণ পাব্লিকৰ ওপৰত কিয় লাঠি চাৰ্জ হৈ আছে? কিয় তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈ আছে? ভিক্টৰ দাস, ইয়াৰ পিছত অজয় ফুকন, তেওঁলোকক কিয় এৰেষ্ট কৰা হয়? জুবিন দা জাষ্টিছ নাপায় নেকি? মোৰতো ভাবিয়ে ভয় লাগি আছে। জুবিন দা মোৰ নালাগে, কাৰণ কেছটো কিবা না কিবা কৰি এইটো তলত পেলাই দিব। যদি আপোনালোকে পাব্লিকৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰি আছে, পুলিচৰ গুণ্ডাগিৰি চলি আছে, তেনে ধিক্কাৰ এনেকুৱা চৰকাৰক, ধিক্কাৰ এনেকুৱা পুলিচক। মনত ৰাখিব, আমাৰ টেক্সৰ পইচা দি আমি টেক্স দিওঁ, ইয়াৰ পিছতহে আপোনালোকক চেলাৰী দিয়ে, আৰু সেই চেলাৰীৰ আমাৰ টেক্সৰ পইচাৰে চেলাৰী পায়, সেই তেজ গৰম হয়, ইয়াৰ পিছত আমাৰ ওপৰতে অত্যাচাৰ। চেলাৰী ক'ৰ পৰা পায় আপোনালোকে? আমি যে টেক্স দি আছোঁ তাৰ পৰাই ন। আৰু শ্যামকানু মহন্তক এতিয়ালৈকে এৰেষ্ট কৰা নাই। ই ফেচবুকত পুৰা লাইভ আহি আছে। এটা আচৰিত বস্তু মই আপোনালোকক দেখাই আছোঁ। শ্যামকানু মহন্ত যেতিয়া লাইভত আহিল, 20,000 মানুহে ইয়াৰ লাইভটো লাইক কৰিছে। এয়া আমাৰ জুবিন অনুৰাগী। ভাই, ইটো লাইক কোনে কৰি আছে? আৰু আপোনালোকক জুবিন অনুৰাগী বুলি কয়? ৱাহ, ভাল, চেলিউট আপোনালোকক। আৰু চৰকাৰক মই এটা কথা ক'ব বিচাৰোঁ যে পাব্লিকৰ ওপৰত ইমানো অত্যাচাৰ নকৰিব যে অসমখন নেপাললৈ পৰিৱৰ্তন হয়। এইটো আপোনালোকে নকৰিব। আমি নৱপ্ৰজন্ম, ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ আৰু দেশ জ্বলাবও পাৰোঁ। জুবিন দাই কৈছিল, এই কথাটো মনত ৰাখিব। এইটোৱে মোৰ যে শ্যামকানু মহন্ত এতিয়ালৈকে এৰেষ্ট কিয় হোৱা নাই? যাক এৰেষ্ট কৰিব লাগে সিহঁতক এৰেষ্ট কৰা হোৱা নাই। সাধাৰণ জনতাক কিয় এৰেষ্ট কৰা হৈ আছে? কিয় সিহঁতৰ ওপৰত অত্যাচাৰ হৈ আছে? আৰু আপোনালোকে চুপ। এতিয়া যদি আপোনালোকে চাইলেণ্ট হৈ থাকে, বহি থাকে, আৰু আপুনি বহুত বেয়া কথা হ'ব। আপোনালোকে মাতক ছ'চিয়েল মিডিয়াত পষ্ট কৰক প্লিজ। এইটো এটা বহুত শক্তিশালী, এটা বহুত ডাঙৰ ষ্ট্ৰেংথ হয়, ষ্ট্ৰং ষ্ট্ৰেংথ হয়। তো বেপাৰী মহন্তক যাতে সোনকালে এৰেষ্ট কৰা হয়, এইটো মোৰ নহয়, প্ৰতিজন অসমীয়া, আৰু এইটো পাব্লিকৰ ডিমাণ্ড হয়। আৰু আমাৰ আকৌ কৈ আছোঁ, পাব্লিকক ইমান বাধ্য যাতে নকৰায়, কাৰণ পাব্লিক যেতিয়া একলগ হয় তেতিয়া নেপালৰ পৰিস্থিতি, আপোনালোকে ভুলেও এই ভুলটো নকৰিব। অসমখন নেপাললৈ পৰিৱৰ্তন কৰাৰ চেষ্টাই নকৰিব।